আমি ইতিমধ্যে দেখিছোঁ যে কাৰ্বি আংলঙৰ বেংগলী সমাজক নেতৃত্ব দিয়াসকলে যিটো মন্তব্য কৰিলে প্ৰথমতে আমি সেইটো ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমি সেইটো নকওঁ যে সেই ক্ষমা প্ৰাৰ্থনাটো কাৰ্বিসকলৰ প্ৰতি ক্ষমা প্ৰাৰ্থনা আমি সেইটো নকওঁ সেই ক্ষমা প্ৰাৰ্থনাটো হৈছে সংবিধানৰ প্ৰতি ক্ষমা প্ৰাৰ্থনা 6 শিডিউল অৰ্থাৎ 6ষ্ঠ অনুসূচীৰ অধীনৰ যিটো কাৰ্বি আংলং সেই কাৰ্বি আংলঙৰ প্ৰতি এটা ক্ষমা প্ৰাৰ্থনা জনগোষ্ঠীসকলৰ যিটো অধিকাৰ যিটো আইন সেই অধিকাৰৰ প্ৰতি এটা ক্ষমা প্ৰাৰ্থনা আমি সেইটো ক'ব বিচাৰিছোঁ আৰু দ্বিতীয় কথাটো হৈছে যে আমি সদায় আমি কৈ আহিছোঁ যে আমি কোনো এটা নিৰ্দিষ্ট জাতিক বা বেংগলী বেয়া পোৱা বা বিহাৰীক বেয়া পোৱা আমি সেইটো নহয় আমাৰ কথাটো হৈছে আমি সংবিধানে যিটো কয় ইয়াৰ মতে হ'ব লাগে আমি দেখিছোঁ যে আমি আৰু কাৰ্বি আংলং সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিয়াৰাম মহাং তেখেতেও স্পষ্টকৈ এটা কথা প্ৰকাশ কৰিছে যে যিসকল 1951 চনৰ অৰ্থাৎ 1951 আগত যিসকল আহিছে তেওঁলোকে মাত্ৰ কাৰ্বি আংলঙত বসবাস কৰিব পাৰিব তেওঁলোকৰ প্ৰতি তেওঁলোকে মাত্ৰ পতাখিনি সংগ্ৰহ কৰিব পাৰিব আৰু আমাৰ ফালৰ পৰা আমি স্পষ্ট কথা যে যিসকল লোকে 1951 অৰ্থাৎ 1951 আগত আহিছে এওঁলোকৰ লগত আমি কাৰ্বি আংলঙৰ খিলঞ্জীয়া হিচাপে আমি একেলগে আমি বসবাস কৰিব পাৰোঁ নিজৰ হিচাপে আমি আপোন হিচাপে আমি একেলগে শান্তিপূৰ্ণৰে আমি বসবাস কৰিম সেইটো আমাৰ ফালৰ পৰা ক'বলগীয়া কথা একো নাই আৰু সেইকাৰণে আমি ক'ব বিচাৰিছোঁ বাৰম্বাৰ আমি কৈ আহিছোঁ যে আমি কোনো এটা নিৰ্দিষ্ট জাতিক বেয়া পোৱা সেইটো নহয় বেংগলীক বেয়া পোৱা বিহাৰীক বেয়া পোৱা সেইটো নহয় আমাৰ কথাটো হৈছে যে আমাৰ সংবিধানে যিটো কয় সংবিধানে যিটো অধিকাৰ দিছে যিটো প্ৰাপ্য দিছে ইয়াৰ মতে কাৰ্বি আংলং চলিব লাগে ইয়াৰ মতে সেই আইনৰ মতে কাৰ্বি আংলঙত হ'ব লাগে সেইটো লৈ আমি প্ৰতিবাদ কৰি আহিছোঁ আমি ৰাজপথ উত্তাল কৰি আহিছোঁ আমি দাবী জনাই আহিছোঁ চৰকাৰক আমি কোনো এটা নিৰ্দিষ্ট জাতিৰ লগত বেয়া হোৱা আমি সেইটো বিচৰা নাই কোনো এটা জাতিৰ লগত আমি সংঘাত হোৱা আমি সেইটো বিচৰা নাই আমাৰ কথাটো হৈছে সন্মান সহকাৰে একতাৰে সংবিধানৰ প্ৰতি এটা সন্মান হৈ পেলাই আমি সন্মান ৰাখি এটা আদৰ ৰাখি ইয়াৰ মতে কাৰ্বি আংলঙত চলে বা ইয়াৰ মতে কাৰ্বি আংলঙত যিমানখিনি খিলঞ্জীয়াসকল সুৰক্ষিত হয় কাৰ্বিসকলৰ সুৰক্ষিত হয় সেইটো লৈ পেলাই আমি দাবী কৰি আহিছোঁ আৰু ইয়াত আমি সদায় এটা কথা কৈ আহিছোঁ কাৰ্বি আংলঙৰ যিটো বেংগলী সমাজে যিটো মন্তব্য কৰিলে আমি আৰু এটা আশা কৰিছোঁ যে সেই সন্মান সেই আদৰ সেই তেওঁলোকৰ ধাৰণা সেই তেওঁলোকৰ সমৰ্থনখিনি ভৱিষ্যতলৈকে সেই সমৰ্থনখিনি সদায় স্থিৰ হৈ থাকিব বুলি আমি আশা কৰিছোঁ আৰু এটা কথা আৰু তেওঁলোকে স্পষ্ট কৰিছে যে কাৰ্বিসকলে বা কাৰ্বি সমাজে যিটো বিচাৰে সংবিধানৰ মতে যিটো বিচাৰে উচ্ছেদে হওক বা মাটিৰ ক্ষেত্ৰতে হওক যিকোনো ক্ষেত্ৰত নহওক কিয় সদায় বেংগলী সমাজে কাৰ্বিসকলৰ প্ৰতি সন্মান ৰাখিব আৰু চৰকাৰে যিটো সিদ্ধান্ত লয় আইনৰ মতে বা 6 শিডিউলৰ মতে বা সংবিধানৰ মতে যিটো সিদ্ধান্ত লয় সেই সিদ্ধান্তক সদায় এওঁলোকে ৱেলকাম কৰিম বুলি এটা কথা প্ৰকাশ কৰিছে আৰু সদায় সেই চৰকাৰৰ যিটো সিদ্ধান্ত সেই সিদ্ধান্তত সদায় তেওঁলোকে সমৰ্থন দিব বা সেইটো তেওঁলোকে গ্ৰহণ কৰিব বুলি সেই এটা কথাটোই তেওঁলোকে স্পষ্ট কৰিছে আৰু সেই তেনে ক্ষেত্ৰত আৰু আমি এটা কথা ক'ব বিচাৰিছোঁ যে কাৰ্বি আংলং ঠাই বহুতখিনি উচ্ছেদ হৈছে বুলি আমাক কাৰ্বিসকলক বেয়া পাই পেলাই লাভ নাই যদি কোনোবা যদি বেংগলী কোনোবা বিহাৰী যদি কাৰ্বিসকলৰ স্থানত বা কাৰ্বি হ'ল হয়হেঁতেন তেওঁলোকে হয়তো ইয়াতকৈ বেছি উগ্ৰত তেওঁলোকে কাম মানে কৰিলেহেঁতেন কিন্তু বৰ্তমান তেওঁলোকে যিটো দেখিছে বা যিমানখিনি ঠাই উচ্ছেদ হৈছে সেই উচ্ছেদ হোৱাটো সংবিধানৰ মতে তেওঁলোকে কৰিছে বা সংবিধানৰ মতে উচ্ছেদ কৰা হৈছে যিটো কিছুমান ঠাইত কাৰ্বিসকলৰ ম্যাদী পাতা থকাৰ পাছত তেওঁলোকে উচ্ছেদ কৰিছে কিছুমান চৰকাৰী ভূমিত বসবাস জোৰজবৰদস্তি দখল কৰি পেলাই সেইখিনি ঠাইত উচ্ছেদ কৰিবলগীয়া হৈছে সেইটো যাতে কাৰ্বি আংলঙত যিমানখিনি বেংগলী হওক বিহাৰী অনা অসমীয়া বহিৰাগত লোক যিসকল আছে তেওঁলোকে যাতে নিজেই বিবেচনা কৰে আৰু যদিহে সঁচাকৈ যদি তেওঁলোকে কাৰ্বিসকলৰ মাটি দখল কৰা বুলি তেওঁলোক নিজক পায় তেওঁলোকে সেইখিনি মাটি অতি শীঘ্ৰে তেওঁলোকে খালী কৰে সেইটো লৈ পেলাই আমাৰ ফালৰ পৰা এটা অনুৰোধ বা আহ্বান জনাইছোঁ নহ'লে ঠাই বহুতখিনি সেইটো আমি চাবলগীয়া হ'ব বা কৰিবলগীয়া হ'ব আৰু এটা কথাটো হৈছে আমি আজিলৈকে যিমানখিনি কৰিছোঁ যিমানখিনি উচ্ছেদৰ কথা কওক নহওক কিয় বা যিমান জনগোষ্ঠীসকলৰ অধিকাৰৰ কথা নহওক কিয় যিমানখিনি মাতি আহিছোঁ আজিলৈকে যিমানখিনি মাতিছোঁ মাত্ৰ আমি সংবিধানৰ প্ৰতি সন্মান ৰাখি পেলাই আমি মাতিছোঁ আমি সংবিধানৰ ওপৰত বা আইনৰ ওপৰত গৈ পেলাই আমি আজিলৈকে কাম কৰা নাই আমি যিখিনি কৰিছোঁ যিখিনি কৰি আহিছোঁ যিখিনি দেখুৱাইছোঁ বা যিটো ৰাজ্যে আমাক দেখিছে বা কাৰ্বি আংলং বা বেংগলী সমাজসকলে হওক বা যিসকলে হওক যিটো দেখিছে আমি আইনৰ ওপৰত গৈ পেলাই আমি কাম কৰিব বিচৰা নাই আমি আইনৰ তলত বহি পেলাই সংবিধানে যিটো আমাৰ অধিকাৰ যিটো প্ৰাপ্য দিছে সেই প্ৰাপ্যৰ সেই অধিকাৰ মতে আমি কাম কৰিব চেষ্টা কৰি আছোঁ যাতে কাৰ্বি জনগোষ্ঠীসকলে যাতে সুৰক্ষিত হয় আমি কাৰ্বি আংলঙত যিমানখিনি বসবাস কৰিছে সকলোৱে গম পায় যে কাৰ্বি আংলঙত কাৰ্বিসকলে এতিয়া মাইনৰিটিত আমি পৰিণত হৈ আছোঁ
আমি সংখ্যালঘুত আমি পৰিণত হৈ আছোঁ কাৰণ এতিয়া 1951 চনত কাৰ্বি আংলঙত অলমষ্ট 90% আছে 2011 চনত আমি দেখিছোঁ পপুলেশ্যন চেঞ্চাছত তাত মাত্ৰ কাৰ্বিসকলৰ যিটো জনসংখ্যা মাত্ৰ 43% হৈ আছে হয়তো এতিয়া নতুন চেঞ্চাছ হ'লে আৰু ইয়াতকৈ কমিব পাৰে সেইকাৰণে কাৰ্বিসকলৰ ভূমি মাত্ৰ এটাই মাত্ৰ কাৰ্বি আংলং আছে যাতে সেইটো যদি আমি হেৰাই দিওঁ আৰু আমি কাৰ্বিসকলে না বসবাস কৰা জেগা স্থানটো আমাক মানে নোপোৱা হ'ব অন্য বেলেগ এটা কাৰ্বি আংলং আমাৰ হাতত নাই একমাত্ৰ আমাৰ কাৰ্বি আংলং সেইটোৱে আছে আৰু সেই ভূমিত আমি সুৰক্ষা কৰাৰ কাৰণে আমি যিকোনো পৰ্যায়লৈকে আমি যাব পাৰোঁ সংবিধান আৰু ইয়াৰ প্ৰতি সংবিধান যিটো সুৰক্ষিত দি আছে ইয়াৰ মতে গোটেইখিনি আমি কৰি যাম আৰু আগন্তুক বেংগলী সমাজে হওক বা অনা অসমীয়া নন ট্ৰাইবেলসকলে যিসকল আছে তেওঁলোকে গোটেইখিনি আমাৰ প্ৰতি সন্মান থাকিব আৰু সমৰ্থন থাকিব আৰু সহযোগ কৰিব সেইটো আমি আশা কৰিছোঁ আৰু গোটেই বেংগলী সমাজক আমাৰ ফালৰ পৰা আমি ধন্যবাদ আমি জ্ঞাপন কৰিছোঁ সেইটো